মইতো 1970 চনতে আৰম্ভ, তেতিয়াৰ পৰা কৰি এতিয়া এইটো পৰ্যায়ত পালোঁহি। আৰু 18 চনৰ এয়া 1918 চনতে এয়া মোক বিজেপি চৰকাৰে এয়া হেল্থ পেঞ্চন প্ৰদান কৰিলে। ৰাইজৰ বুলি ভাবিছোঁ। এইটো প্ৰায় এই সংগ্ৰহালয়টো মই বনাওঁতে প্ৰায় 2-বছৰমান মনৰ মোৰ ভাৱধাৰা আগডোখৰ তেনে বহুত ধৰণকে চিন্তা কৰিলোঁ। নতুন প্ৰজন্মক এই প্ৰযুক্তিবিদ্যাই কিবা কিবি শিকাবৰ কাৰণে কোনো ফালৰ পৰা এয়া হ'ব নোৱাৰিলোঁ অৰ্থৰ অভাৱত। সেইটো কাৰণে সংগ্ৰহালয়টো এয়া ভাবি দিলোঁ নিজৰ ভগীয়াকৈ। তাৰপৰা এই বিনখনো মোৰ এইটো বাল্যকালৰ বন্ধু। মই তাৰমানে মোৰ বিনখনে মই সাৱতি সৰুকালৰ পৰা গোটেই ডেকা জীৱনটো বিনখনে মই লৈ ফুৰোঁ। পেঞ্চনৰ লগতে তাৰ উপৰি চৰকাৰৰ ফালৰ পৰা পেঞ্চনৰ বাহিৰে পিতা একো নাপালোঁ জীৱনত। তাৰমানে বিচাৰি একদম ইমানে শাস্তি খালোঁ, ভাবিব নোৱাৰা শাস্তি খালোঁ। গতিকে লাষ্টত এইমতে এতিয়া কোনোবাই লোন চোন দিলেও মোৰ দিলেও নালাগে বুলি মই তাৰমানে কৈ দিয়া হ'ল এবাৰমান। টিভিত তেনেকৈ দূৰদৰ্শনত কৈ দিয়া হ'ল। কিন্তু বহুত এনেকুৱা তাৰমানে এই ডিপ্ল'মাবিলাক বিচাৰে, তাৰমানে মোৰ ওচৰত সাধ্যই নহয় আৰু দিবলৈ। আকৌ তাৰমানে লোনৰ এগেইনষ্টত তাৰমানে জামিন মোৰ জামিনদাৰ এতিয়া মোক লৈ টকাটোৰ ওপৰত কোন হ'ব? তেনেকুৱা পৰা হাৰি মোৰ জীৱনত একো তাৰমানে কৰিব নোৱাৰিলোঁ আৰু পিতা। বৰ্তমান মই একো কৰিব নোৱাৰিলোঁ। গতিকে এনেকৈ এতিয়া চাওঁচোন ৰাইজে তেনেকৈ আদৰি ল'ব। এইবোৰ হ'ল হেৰি অভাৱে মানুহৰ স্বভাৱ সলনি হয়। আমিতো খুব দৰিদ্ৰ পৰিয়ালৰ মানুহ, খাবলৈ